মই যেতিয়া ৰাজনীতিক আহিছোঁ তেতিয়া NDBৰ বাবুকি আছিল, আলফাৰ বাবুকি আছিল। ইমান বছৰটো আমি ডাঙৰক দীঘল কৰিলোঁ। মই আকৌ আছোঁ জেলত যাবলৈ কাৰণে মই ভয় নকৰোঁ। Give me money, student. I am give me blood. মই যেতিয়া ৰাজনীতিক আহিছোঁ তেতিয়া NDBৰ বাবুকি আছিল, আলফাৰ বাবুকি আছিল। Namaskar. Assalamualaikum. Thank you all the people. I am talking, speaking, something speaking. My Facebook channel, Sukureli Official. So I'm talking the speaking. Very all the people. My talking, they are speaking. তেওঁলোকে কৈ আছে যে আপোনালোকে টিকেট লওক, আমি আপোনালোকৰ আছোঁ। তেনেকুৱা ধৰণৰ মোৰ লগত বহুত মানুহে যোগাযোগ কৰিছে যে সুকলিৰ লগত আমি আছোঁ, আপোনালোকে টিকেট লৈ আহক। মোৰ বিশ্বাস আছে হাইকমাণ্ডৰ ওচৰত মোক টিকেট দিব। আৰু মোক এনেকুৱা ধৰণৰ কথা কৈছে যিসকলে মোক মৰম দিছে বা সঁহাৰি দিছে, তেওঁলোকক মই হাজাৰ হাজাৰ শুক্ৰিয়া আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিচাৰোঁ যে উন্নয়ন কাক কোৱা হয়, উন্নয়ন কেনেকৈ কৰিব লাগে, ইয়াৰ সুকলি গম পায়। ৰাইজে মোক এটা কথা কৈছে যে আমি আপোনাক কোনো ফিটনেছ চাই বা কোনো ক্ষেত্ৰত মই চাই ভোট নিদিওঁ। ভোট দিম এটা কাৰণত, দুখীয়াৰ কাৰণে। ইমান বছৰটো আমি ডাঙৰক দীঘল কৰিলোঁ, এবাৰ আমি দুখীয়াক দিম। তেওঁলোকে বুজি পাইছে দুখীয়াৰ দুখ দুখীয়াই বুজি পায়, দুখীয়াৰ বাহিৰত দুখীয়াই দুখ নুবুজে। যেতিয়া আপুনি দুখত আছে, আপুনি দুখৰ কথাটো দুখীয়া মানুহে ক'ব লাগিব, দুখীয়া মানুহক শ্বেয়াৰ কৰিব, তেতিয়াহে আপোনাৰ সেই প্ৰব্লেমটো ছল্ভ হ'ব। এইটো একদম স্পষ্টভাৱে কথা। গতিকে সুকলি এজন দুখীয়া ঘৰৰ ল'ৰা হয়। গতিকে এইবাৰ আশাবাদী আছোঁ, নিশ্চিন্তভাৱে আশাবাদী। টিকেট নিশ্চিন্তভাৱে প্ৰাৰ্থী হিচাপে থিয় কৰাব। আৰু আজমল ডাঙৰীয়া যোৱাতে মিটিং কৰি আছে, তাতে সমালোচনা চলিছে, তাতে ভোট নিদিয়ে আজমলক। তাৰ পৰা মোক ফোন কৰিছে সমালোচনা আৰু সুকলিৰ নাম তাতেই আছে। য'ত মিটিং কৰি আছে তাতে সুকলিৰ নাম আছে। মই এইকাৰণে হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই অঞ্চলৰ ৰাইজক, যিসকলে সমালোচনা কৰিছে আৰু সুকলিৰ নামটো লৈছে। মোৰ নাম কিয় লৈছে? এনে মোৰ নাম লোৱা নাই। সুকলি সৎ সাহস আছে, কাৰো দিকে ভয় নকৰে। মই কাৰো দিকে ভয় নকৰোঁ। মই যুঁজিহে মৰিম। মই যুদ্ধত যুঁজিহে মৰিম। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। যিমানেই বাধা হওক মই কাৰো কেয়াৰ নকৰোঁ। স্পষ্টভাৱে কথা। মোক এই কাৰণে আগুৱাই লৈছে। সুকলি যি কয় সঁচা কথা কয় আৰু ন্যায় পথে মাত মাতি থকাৰ কাৰণে সুকলিৰ নামটো আগুৱাই গৈছে। আৰু সুকলি সদায় সত্য পথত আছে আৰু সত্য পথত যোৱাৰ কাৰণে দুবাৰকৈ জেলত দিলে বিৰোধীসকলে। মই আকৌ আছোঁ জেলত যাবলৈ কাৰণে মই ভয় নকৰোঁ কাৰো দেখি। দুখীয়াৰ কাৰণে মাত মাতি যাম। দুখীয়াৰ হৈ চিঞৰি চিঞৰি মই মৃত্যুবৰণ কৰিম। দুখীয়াৰ কাৰণে দিম। I am give me blood. মই all the people. মই তেজ দে হ'লেও ৰাইজৰ কাৰণে মই তেজ দিম। তেজ দিবলৈ কাৰণে সাজু আছোঁ। তথাপিও অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। গতিকে ৰাইজক ভাল পাইছে সুকলি, এই কথাখানে সুকলি আগুৱাই গৈছে। সুকলি এনে আগুৱাই যোৱা নাই, এনে কৰা নাই। সুকলি কাম কৰিবলৈ আহিছে। আজি 15 বছৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে যে আমি ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ বনাইছোঁ, ডক্টৰ বনাইছোঁ। হয়, বনাব পাৰে, সেইটো ইমান ডাঙৰ কথা নহয়। পইচা লৈছে আপোনালোকে। Give me money, student. No free admission, also money. আপোনালোকে পইচা লৈছে,
ফ্রি এডমিশন কৰি দিয়া নাই পইচা লৈ কাৰণে মাত মাতি থাকে আপোনালোকে পইচা লৈছে আপোনালোকে কৈছে মুছলমানকে ঠিকা লৈছে নেকি আপোনালোকে কৈছে যে মৌলানা বদৰুদ্দিন আজমল সাহেব এনআরসিৰ গছৰ সুপ্ৰিম কোৰ্টত মৌলানা বদৰুদ্দিন আজমল সাহেবে লৈছে এই কাৰণে মাত মাতিছে 48 লাখৰ ডিপোটাৰৰ সমস্যাৰ কাৰণে মাত মাতিছে বুলি তেওঁলোকে অভিযোগ কৰিছে মই তেওঁলোকে কৈছো চ্যালেঞ্জ কৰি কৈছো 48 লাখ মানুহৰ 100 টকা কোনোবাই আজমল ফাউণ্ডেশ্যনৰ পৰা দিছিলে নেকি লাখ লাখ মানুহৰ ডিপোটাৰৰ হাৰাশাস্তি হৈছিল 100 টকা আজমল ডাঙৰীয়া দিছিলে নেকি কেতিয়াও দিয়া নাই নিজৰ টকা দি নিজেই এইবিলাক ডিপোটাৰ সমস্যা সমাধান কৰিছে ময়ো দিয়া নাই আজমল ডাঙৰীয়াও দিয়া নাই হয় আপোনালোকে পিয়াৰ কেছ কৰিছিলে সুপ্ৰিম কোৰ্টত আপুনি কৰা নাছিলে এই কেছটো কৰিছিলে ৰেজাউল কৰিমে কৰিছিলে আমসুৰ সভাপতি ৰেজাউল কৰিম কৰিছিলে আৰু ৰেজাউল কৰিম কি কৰিলে তেও টকাৰ কাৰণে বিক্ৰী হলে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাতত আৰু সেই বিক্ৰী হৈ মৌলানা বদৰুদ্দিন আজমল সাহেব সুপ্ৰিম কোৰ্টত গৈছিল কি কৰিছে একো ফায়দা নহল কি কৰিছে দুখীয়া মানুহৰ সমস্যা সমাধান কৰি দিব পাৰিছে ডিপোটাৰক 100 টকা দি সহায় কৰিব পাৰিছে ইমান কিয় মিছা কথা ক'ব লাগে ইমান কিয় ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে দুখীয়া মানুহক 100 টকা যিবিলাক ডিপোটাৰে হাৰাশাস্তিত অন্তৰ্ভুক্ত হৈছিল আজমল ডাঙৰ তাৰ ঘৰত যাই বিলে সমস্যা সমাধান কৰিছিল নে এবাৰ ঘৰত গৈছিল নে কোনোবা ডিপোটাৰ থকা মানুহে গৈছিল নে চুকুৰ আলী কিন্তু গৈছিল কাৰণ মোৰ যিমান পাৰো হেমান কৰিছিল তেতিয়া মই ৰাজনীতিগত যদিও আছিলো ইমান জড়িত নাছিল কাৰণ মই যেতিয়া ৰাজনীতিক আহিছো তেতিয়া এনডিএবিৰ বাবুগী আছিল আলফাৰ বাবুগী আছিল বহুত অক্ৰমতিৰ আছিল তাৰ মাজতে চুকুৰ ৰাজনীতি কৰি গৈছে গতিকে সেই কাৰণে ৰাজনীতিক আগুৱাই গৈছে চুকুৰ আলী কিন্তু মই দুখীয়া লৰা হিচাপে মই ইমানখিনি সহায় কৰিব পৰা নাই তাৰ কাৰণে মই ডিপোটাৰ যিমান পাৰো মই কৰিছিলো কিন্তু এটা কথা কি মই ইমানখিনি কৰিব পৰা নাই আৰু আজমল ডাঙৰীয়া কোনো পৰিয়ালক 100 টকাও ডিপোটাৰ সকলক দিয়া নাই তুমি মিছা কথা আপোনালোকৰ বিশ্বাস আৰু কেতিয়াও কোনেও ৰাইজে নকৰে সিধা সিধি কথা আপোনালোকে কৈ আছে মই বহুত কাম কৰিলো ওয়ার্কিং ডুইং নাও মিস্টার বদৰুদ্দিন আজমল why develop মিস্টার বদৰুদ্দিন আজমল why working doing now yes working medical school college give me money